दिनै मथनगुरि ब्लक बिपिएफनि स्निथि 3 बोसोरारि जथुमाया मोजाङै मोजां जालाङो। बिटिसिनि गासै मोन 40 बियाबफोरनि गेजेराव 20 नं मथनगुरि बियाबा मोनसे मख'जाथाव बियाब। मथनगुरि बिटिसि बियाब सिङाव थानाय मथनगुरि ब्लक कमिटि बिपिएफ, लाइमोन बिपिएफ आरो आइजो दालाय बिपिएफनि लोगो हमलायनाय जथुमाया हथापारानि मावखुलियाव जालाङो। हाबाफारि बादियै दिनै फुंबिलि समाव हानजानि फिरफिला बिरहोयो मथनगुरि ब्लक बिपिएफनि आफादगिरि जगदीश चन्द्र बसुमतारिया। बेनि उनाव रुंसारिफोरनि मुङाव आलारि बाथि फोजोंनाय, हानजानि सावरायनाय आरो गोजाम आफादखौ सिफायना गोदान आफाद दानाय जायो। मख'नो गोनां बाथ्रादि सालबारि जिल्ला बिपिएफनि लेङाइ आफादगिरि खनीन्द्र ब्रह्मनि मासि सामलायनाय मेलाव 4000निबो बांसिन बिपिएफनि मावथि सोद्रोमाफोरा बाहागो लादोंमोन आरो गेवलां मेलाव गाहाय आलासि महरै बरमा बिधानसभा बियाबनि बारग' एमएलए एबा बिपिएफनि गाहाय नेहाथारि मनेस्वर ब्रह्म, बिपिएफनि दैदेनगिरि नारायणी बसुमतारी, बेगम आखतारा आहमेद, मिरु लाइमोन बिपिएफनि लेङाइ आफादगिरि कास्तम बसुमतारी आरो गुबुन गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं गेवलां मेलाव बिपिएफनि गाहाय नेहाथारि मनेस्वर ब्रह्मआ बाहागो लानानै प्रमद बर'नि दैदेननाय सरकारा रायजो राजाफोरनि जौगालु बिथांखिनि हाबा मावनायाव फेलें जादों, दुरान्ड काप बायदि फुटबल खेला खुंनाया सोरखारि धोनखौ खहा खालामनाय जादों, गोबां नंखाय बाथ्रा बुंनानै रायजोफोरखौ थगायबोदों होनना बुङो आरो लोगोसेनो फैगौ 2025 मायथाइनि बिटिसि बिसायख'थियाव बिपिएफ हानजानि बिजाथिफोरा मोन 40 बियाबावबो देरहानानै फिन हाग्रामा महिलारखौ बिटिसिनि गाहाय खुंगिरि खालामगोन होननानै बुङो। মানে সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আছিলে আৰু এই অধিৱেশনত আমাৰ মথনগুৰি ব্লকৰ নতুন কমিটি গঠন কৰা হ'ল আৰু ইয়াতে আহি খুব ভাল লাগিল। মোক মাতিছিলে মুখ্য অতিথি হিচাপে আৰু মানে যিমানখিনি ডেলিগেট এক্সপেক্ট কৰা হৈছিলে ইয়াতকৈ বেছি ডেলিগেট আমাৰ হৈছে। তাৰ কাৰণে মই বহুত অতি আনন্দিত হৈছোঁ আৰু আমাৰ সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান ডেলিগেটে পাৰ্টিচিপেট কৰিছে? মোৰ দেন 3000 বৰ্তমান যেহেতু এমচিৰ সভাপতি দীপেন বৰুৱাই আজি কিছুদিন আগত কৈছে যে ইউপিপিএল আৰু বিপিএফে একেলগে যিটো নিৰ্বাচনী খেলাৰ কথা কৈছে, তাৰ কি ক'ব? জাতীয় সংগঠনৰ সভাপতি হিচাপে বা এটা সামাজিক সংগঠনৰ নেতা হিচাপে তেখেতে আহ্বান জনাইছে, এইটো ঠিকে আছে বুলি ভাবোঁ। পিছত যি নহওক এইটো মানে 25 যেহেতু বিটিসি ইলেকশন, তাৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? আমাৰ 25 যিটো আমাৰ বিটিসি নিৰ্বাচন, তাৰ কাৰণে আমাৰ বিপিএফ দলৰ যিটো সাংগঠনিক কাম কাজ খুব ঠিকমতে চলি আছে আৰু আমি ৰাইজৰ সহযোগিতা পাবলৈ সক্ষম হৈছোঁ। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী মানুহবিলাকে আমাৰ দলক মানে নিজৰ মানে একদম মানে সবচে ভাল দল হিচাপে তেখেতসকলে গণ্য কৰি আজি আমাৰ দলক অধিক শক্তিশালী তেখেতসকলে কৰিছে। বিটিসি যেহেতু আহি আছে আৰু কিছুমান বাকী আছে, আপোনালোকে 40খন আসনৰ ভিতৰত কিমান পাম বুলি আশা পাইছে? আমি 40ৰ ভিতৰত আমি 40টাই পাব পৰা আমাৰ লগত কেপাচিটি আছে। बेबायदिनो बिपिएफनि मिरु दैदेनगिरि बेगम आखतारा आहमेदाबो प्रमद बर'नि दैदेननाय सोरखारनि खामानिफोरनि सायाव गोख्रों रावजों सोंखारिनानै ओरैबायदि बुङो। এখন আজি আসলতে আমার বডিবিলাক ফর্মেশন হল। আমার ব্লক প্যারেন্ট বডি, ওমেন, ইউথ, আমার বেঙ্গলি সেল, আমার মাইনরিটি সেল, আমার বেঙ্গলি সেল, মাইনরিটি সেল ইত্যাদি করে যেবিলাক সেল আছে সেলসমূহ আমি কৰিলোঁ। ইউথ সেল, আমাৰ ধুনীয়াকৈ সেলবিলাক হৈ গ'ল। আমি 10টা প্ৰাইমাৰী লৈ পেলাই আজি আমি গোটেই কমিটিখন মানে হৈ যোৱাৰ পিছত আমি এটা মুকলি সভা কৰিলোঁ। মুকলি সভাত আজি আমাৰ চেণ্ট্ৰেলৰ পৰা আমাৰ চেণ্ট্ৰেল বিপিএফৰ জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া আহিছিলে, মনেশ্বৰ ব্ৰহ্ম ছাৰ আৰু আমাৰ কাষ্টম বসুমতাৰী মানে চেণ্ট্ৰেলৰ লিডাৰ হয়, আমাৰ প্ৰবীণ সান্যাল আমাৰ বেংগলী সেলৰ মানে চেণ্ট্ৰেলৰ প্ৰেচিডেণ্ট, মাইনৰিটি সেলৰ আমাৰ চুলতান আলম ডাঙৰীয়া প্ৰেচিডেণ্ট। তো এনেকুৱাকৈ আজি আমাৰ মিটিংখন হৈ গ'ল। তো আজিৰ মিটিঙৰ জনগণৰ যিটো মানে সমাগম, এই সমাগমত আমি যথেষ্ট আশাবাদী। আমি আচলতে ইমান মানুহ হ'ব বুলি আমি ভবাই নাছিলোঁ, যিহেতু এইটো ব্লকৰ এটা কনফাৰেন্স। যথেষ্ট মানুহ আৰু মানুহৰ যিটো উৎসাহ উদ্দীপনা, ৱৰ্কাৰবিলাকৰ যিটো উৎসাহ উদ্দীপনা, আজি যিখিনি ইয়াতে মানুহ আছিলে গোটেইখিনি মানুহ আমাৰ ৱৰ্কাৰবিলাকৰ উৎসাহ উদ্দীপনাই যথেষ্ট আমি সুখী, আশাবাদী যে আগন্তুক দিনত বিটিসি অঞ্চলত বিপিএফ দলে নিজাববীয়াকৈ একক গৰিষ্ঠতা লাভ কৰি পেলাই
আমাৰ চৰকাৰ গঠন কৰিম আৰু দলে বলে ৰাইজসকলে একপ্ৰা চিটকে 10টা প্ৰাইমাৰীৰ অন্তৰ্গত থকা যিমান আমাৰ লিডাৰসকল আছে তেওঁলোকে কাম কৰিব বুলি আজি মানে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। ইয়াত 10টা ভিচি দিছে আপোনালোকৰ যিহেতু গতিকে আজি কিমান মানে অৰ্গেনাইজেৰে পাৰ্টিচিপেট কৰিছে? আচলতে আমি 500 মানুহ বিচাৰিছিলোঁ আমাৰ ৱাৰ্কাৰ্ছখিনি, কিন্তু আমাৰ ইয়াতে 1000-1200 মানুহ হৈ গ'ল। আজি 1000-1200 মানুহ ইয়াতে পাৰ্টিচিপেট কৰিলে, যিহেতু ৱাৰ্কাৰখিনিক আমি বিচাৰিছিলোঁ, গতিকে সেই হিচাপে আমাৰ 1000-1200 মানুহে আজি ইয়াতে। 2025 যিহেতু ইলেকশ্যন গতিকে আপোনালোকৰ দলৰ প্ৰস্তুতি কেনেকৈ চলিছে? আমাৰ সকলো লেভেলৰ আমাৰ ব্লক কমিটি, আমাৰ চেলসমূহ, আমাৰ ডিষ্ট্ৰিক্ট কমিটি, শালবাৰী ডিষ্ট্ৰিক্ট হিচাপে আৰু আমাৰ বুথ কমিটিসমূহ আমি একেলগে আমি গঠন কৰিছোঁ বুথ কমিটিসমূহ। ইয়াৰ পিছত প্ৰতিটো প্ৰাইমাৰীত যাই আমি বুথ কমিটিসমূহক আমি লগ কৰিম। প্ৰস্তুতি আমাৰ সম্পূৰ্ণ আৰু কালি যদি ইলেকশ্যন হয় আমি নিজাববীয়াকৈ BPF দলে আমাৰ ৱাৰ্কাৰসকলে আমাৰ নাঙলৰ ছবি লৈ ৰাইজৰ মাজত দলে বলে ওলাই যাব।